হেল্ল' এভৰিৱান, মই নতুন ভিডিঅ'লৈ প্ৰগতি স্বাগতম জনাইছোঁ। কালি যিহেতু লক্ষী পূজা আছিলে, অলপ ওলাই গৈছিলোঁ বাহঁতৰ ঘৰলৈ। এয়া সন্ধিয়া সময় মোৰ ৰুমমেটজনীয়ে মই ওলাই গৈছিলোঁ। এইটো বাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু সেইলৈ গৈ আছোঁ। চব চাৰিওফালে চাকি জ্বলাইছে, ভালো লাগিছে লক্ষী পূজা যিহেতু। এয়া গৈ আছোঁ, চাৰিওফালে আন্ধাৰ, লাইট চাইট নাই। লগৰজনীক ভয় খুৱাইছোঁ, তাই ভয় খাইছে। সেই চব কি ধুনীয়া চাকি পোহৰটো আহি আছে, ভাল লাগে আৰু এনেকৈ। বাহঁতে মাতিছিলে যিহেতু গৈছিলোঁ। চব চাকি জ্বলাইছে, ধুনীয়া লাগিছে। আপোনালোকৰ ফালে কেনেকৈ লক্ষী পূজা পাতিলে কমেণ্ট কৰি জনাব দেই। চব চাকি জ্বলাই আছোঁ। তাৰ বাহঁতৰ ঘৰলৈ গৈ পালোঁ, দিছে খাবলৈ, প্ৰসাদ চসাদ দিলে। তাৰপৰা এয়া খালোঁ আৰু খাই বৈ এয়া লচ্চি খালোঁ। এয়া লচ্চি, ৰুটি, পুৰি আৰু চব্জি তেনেকৈ দিছিলে। তাৰপৰা এয়া আমাৰ ওচৰৰ বৌজনীয়ে দিছিলে, মই যিহেতু ভাড়াত থাকোঁ ন। এয়া তাৰপৰা লক্ষী পূজা বুলি বিভিন্ন ফটো মাৰিলোঁ। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ' বহুত দিন দিয়া নাই, এতিয়াৰ পৰা কণ্টিনিউ কৰিম, চাই যাব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম, বাই বাই।